হাই বন্ধুসকল, মই আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ মোৰ সপোনৰ ঘৰখন। এতিয়া মই মানে ঘৰ বনাই আছোঁ, মোৰ সপোনৰ ঘৰ। আৰু মই বহুত কষ্ট উপাৰ্জন কৰি আজি সপোনৰ ঘৰখন বনাই আছোঁ। এয়া চাওক আপোনালোকে, মোৰ সপোনৰ ঘৰ হৈ আছে। এয়া লেবাৰ কাম কৰি আছে। এতিয়া মই উপস্থিত আছোঁ গুৱাহাটীত, আৰু গুৱাহাটীত মোৰ লেবাৰবিলাকে কাম কৰি আছে। প্লাছ মোৰ ৰুম হ'ব টোটেল 10টা। ইয়াৰে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা। চিৰি হ'ব 2টা। এয়া লেবাৰবিলাকে কাম কৰি আছে। বহুত কষ্ট উপাৰ্জনৰ ফলত আজি মই সপোনৰ ঘৰখন বনাব বিচাৰি আছোঁ। এয়া ঢালাই কাম চলি আছে। কেইটা ৰুম হ'ব? 10টা, 4টা, 8টা ৰুম হ'ব। ঠিক আছে। ৰুম কেইটা হ'ব টোটেল? 12টা। ৰুম হ'ব 12টা। আজি শেষ হ'বনে ঢালাই কামখিনি? শেষ হ'ব ন? এয়া আজি উপস্থিত আছোঁ মই গুৱাহাটীত, আৰু গুৱাহাটীত মোৰ সপোনৰ ঘৰখন আৰম্ভণি হৈছে। ঢালাই কাম চলি আছে, আৰু 1 মাহমান পিছত কাম শেষ হ'ব। 1-1.5 মাহমান লাগিব আৰু সময়। এয়া বহু কষ্ট উপাৰ্জনৰ ফলত আজি মই ঘৰ বনাব ধৰিছোঁ। আপোনালোকৰ আশীৰ্বাদৰ ফলত মই আৰম্ভ কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ যাতে সদায় মোৰ লগত থাকে, সেয়ে মই কামনা কৰিছোঁ। এয়া চাওক, ৰুম টোটেল হ'ব 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা। এনেকুৱা কৰি হ'ব। এয়া ৰড কেনেকৈ কি কৰিছে দেখছে, ঢালাই কাম চলি আছে। মিস্ত্ৰী কাম কৰি আছে। ভাবিছোঁ 1 তলাটো হ'ব, 2 তলা 3 তলামান বিল্ডিং বনাম মই। ঠিকে আছে, ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব দেই। এতিয়া মোৰ বহুত ফূৰ্তি লাগি আছে, যিহেতু মোৰ সপোনৰ ঘৰ হ'ব বিচাৰি আছে। আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব। থেংক ইউ।